গুড মৰ্ণিং। আজি ভিডিঅ'টো ঢাৰি পাতিৰ পৰাই দিছোঁ। সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জনালোঁ। আৰু আমিতো বাহিৰতে আছোঁ আৰু আমিও বিহুৰ কাৰণে কিবা এটা যা যোগাৰ কৰোঁ, পিঠা চিঠা বনাওঁ বিহুৰ কাৰণে, বিহু বুলি। আৰু এটা কাম লৈ পাৰিবলৈ কৈছোঁ, কি কৰে জানো, ফোন চোন কৰোঁ। শুই উঠি এতিয়া পিঠাৰ কাৰণে আয়োজন কৰিলোঁ। পিঠাৰ কাৰণে এয়া পিঠা চিঠা পিচি ল'লোঁ, তেল দিয়া পিঠা বনাম। আৰু ইয়াতে বাতি এটাতে সকলোবিলাক লৈ ল'লোঁ আৰু এইফালে বনাবৰ কাৰণে ইয়াতে ৰেডি কৰি ল'লোঁ সকলোবিলাক। আৰু এতিয়া এইকেইটা ৰাখি দিম ইয়াতে মঠি, আৰু কণী যুঁজাম। তো কণী যুঁজাম এতিয়া। দিয়া মাৰা। কি হ'ল? হিন্দী মাৰিবলৈ আহিছ কেলা? ফাইনেলি মই হাৰি থাকিলোঁ আৰু মোৰ কপালখন মানে বেয়া, গম পালোঁ। আমাৰ এই কপালখন ভাল, জিকিলে দেই। আৰু এতিয়া পিঠা চিঠা এইবিলাক বনাম, খাম আৰু বিহু বুলি। আৰু পুৰি বনাব লাগিব। পুৰি বনাবৰ কাৰণে ইয়াতে আটাখিনি মঠি ল'ম আৰু আমাৰ ৰেডি। তো বিহু বুলি আৰু পিঠা চিঠা, পুৰি, আমলেট, এইফালে নগেন, আৰু এইফালে মই পূৰা দি আছোঁ লাল চাহেদি। আৰু মানে এতিয়া মাংস অলপ আনিছোঁ, তো অলপ বনাই লওঁ। ভাতটো খাব লাগিব, ভাতটো বনাওঁ, চব্জি। ইয়াত ডিউটিও আছে, ডিউটি যাব লাগে, তো ফটাফট বনাই লওঁ। ফাইনেলি ভাত চাত খাই ল'লোঁ এতিয়া। আৰু এতিয়া অফিচলৈ যাওঁ। এতিয়া প্ৰায় 1:30 বাজিব হৈছে, তো এতিয়া অফিচলৈ যাওঁ আৰু 9টা বজাত আহিম চাগে। তাৰপৰা দেখা যাব কি কি হয়। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'। ফাইনেলি ৰুম পালোহি এতিয়া, ডিউটিৰ পৰা আহি ৰুম চুম পালোহি। তাৰপৰা লগৰকেইটা এতিয়া খানা আয়োজন কৰি আছে। এই মাংস চাংস আনিবলৈ গৈছে। ৰাতি বহুত বাজি যাব চাগে। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো, আমি কেনেকৈ বিহু কি কি খাওঁ, কেনেকৈ আয়োজন কৰোঁ। ঘৰত থকা হ'লেতো এতিয়া বিহু মাৰিলোগৈহেঁতেন ঘৰে ঘৰে, ঘৰে ঘৰে তেল পিঠা খালোহেঁতেন। এইটো বেলেগ এটা ফূৰ্তি আৰু। আজিৰ দিনটোতো আৰু গাহৰি মাংসটোতো খাওঁৱেই, আৰু বিহু বুলি অকণমান কিবা এইটো থাকেই। আৰু ইয়াত আৰু ইমান এইবিলাক নাই, তো ইমানখিনি মানিবও নোৱাৰোঁ। তো নিয়মীয়াকৈ আৰু বিহুটো সৰু সুৰাকৈ থৈছোঁ, পিঠা পনা এইবিলাক খালোঁ দিনত। তো বিহু বুলি আৰু নিয়ম এটা কৰিলোঁ। মাংস চাংস আহি গ'ল। এইফালে গাহৰি, এইফালে ব্ৰইলাৰ, এয়া খানা ফুটি আছে চব। এই এতিয়া বিলাহী, মছলা, বিলাহী, এই মণি, এইফালে গাহৰি বনিব এতিয়া খানা বিহু। এইফালে অপূৰ্বতা নালিয়া বনি আছে। আৰু এইফালে পুৰা গাহৰি বনি আছে। ইয়াত দিলীপে বনাই আছে, ইয়াত মণিয়ে কিবা বনাই আছে, চাওঁচোন কি হয় বলিয়া মাংস। আৰু ফাইনেলি এইফালে ব্ৰইলাৰো হৈ গ'ল। এতিয়া আমাৰ খোৱাতহে জোৰ আৰু, খাব লাগে আৰু। চব ৰেডি হৈ গ'ল আমাৰ খানা। হাই গাইজ, মই এতিয়া কি কৰি আছোঁ চাব দেই। এইয়া আমাৰ মালিকক মালিচ কৰি আছোঁ। কালি বিহু আছিলে যে, বিহু পাৰ্টি কৰিছিলে লগৰখিনিৰ লগত। সেইকাৰণে মানে আজি আৰু পূৰা
পাৰ্টি কৰোঁতে অকণমান দিয়ালে আৰু ঘুটুককৈ সেইটো কাৰণে আজি পৰি আছে মই মানা কৰিছিলোঁ নাখাবলৈ কিন্তু মোৰ কথা নুশুনা ফল আজি পাইছে মই এতিয়া ডিউটিৰ পৰা পাইছোঁহি আহি এই ডিউটিৰ পৰা পাইছোঁহি মোক আনিবলৈও গ'ল বাৰু তেনেকৈ কিন্তু মানে এতিয়া আহি পাই দেখিছোঁ একদম অৱস্থা বেয়া এতিয়া কিবা এটা খুৱাই পেলাই টেবলেট খুৱাইছোঁ বাৰু কি হয় নাজানো মালিচ কৰি দিছোঁ সেয়াই কথা শুনিব লাগে সেইকাৰণে ৱাইফৰ কথা শুনিব লাগে মানুহে ভাল কথাহে কয় হয়নে বাৰু মানুহে সদায় ভাল কথাহে কয় কিন্তু মানে কি বুজি নাপায় নিজৰ মতেহে থাকে যে নিজৰটোৱে মানে সেইটো খালে মানে বহুত ভাল আৰু পাৰ্টিটো হৈ যায় আৰু নতুন বছৰ বুলি মানুহে বেলেগ এটা সিদ্ধান্ত ল'ব লাগে বা কিবা কিবি কৰিব লাগে বেলেগ ভাল কাম কিন্তু কৈছে কি পাৰ্টি খাইছে লগৰবোৰৰ লগত পাৰ্টি খাই পেলাই নি সেয়াই আজি এতিয়া অৱস্থা বেয়া এতিয়া মূৰত ধৰি হপত খাইছে আৰু বোলে নাখাওঁ বাৰু তেতিয়াহ'লে প্ৰমাণ মানে এইটো আৰু মূৰত ধৰি এতিয়া ভিডিঅ'টো সেইকাৰণে মই কৈছোঁ এইটো প্ৰমাণ হিচাপে ইউটিউবত ঢালি দিব যেতিয়া এইটো তেতিয়াহ'লে মানে পাহৰি থাকিলে মানে এইটো দেখুৱাই দিম আৰু তেতিয়া মনত পৰি যাব নহয় আজিৰ দিনটোত কি হৈছিলে